ডিয়াৰ ফ্ৰেণ্ডছ, আজি আলোচনা কৰিম অত্যন্ত ধাৰ্মিক দুৰ্গা পূজাৰ পিছত লক্ষী পূজা কি কাৰণে কৰা হয় জানেনে? দুৰ্গা পূজা মানে হৈছে অশুভ শক্তিৰ ওপৰত যুদ্ধৰ দ্বাৰা বিজয় হোৱা। অসুৰক বধ কৰাৰ সময়ত অশান্তি সৃষ্টি হয় আৰু মানুহৰ মনবোৰো উৎফুল্লিত হৈ থাকে যদিও তাহানিৰ সময়ত অসুৰৰ পৰা উপদ্ৰৱৰ পৰা বাচিবৰ বাবে বহু ধৰণৰ বিকল্প ব্যৱস্থা কৰিব লৈছিলে, তথাপিও মানুহৰ শান্তি ঘূৰি অহা নাছিলে। বিভিন্ন ধৰণৰ ডেড বডি পৰি আছিলে, সেইবোৰ দেখি মানুহৰ মনত অশান্তিৰ ভাৱ সৃষ্টি হৈ গৈছিলে। সেয়েহে ঘৰসমূহত বা পূজা মণ্ডপসমূহত ধন ঐশ্বৰ্য শান্তি ঘূৰাই আনিবলৈ লক্ষী দেৱীক আহ্বান কৰিবলৈ লৈছিলে। ইয়াৰ বৈজ্ঞানিক পদ্ধতি হৈছে এই সময়ত বাৰিষা কাল গৈ শৰৎ কাল আৰম্ভ হয়। সেয়েহে নতুনকৈ গছ-গছনি ভালদৰে ঠন ধৰি উঠিব আৰম্ভ কৰে। ধানসমূহো ধানসমূহো ওলাবলৈ ধৰে সেউজীয়া হৈ। সেয়েহে এই ধানসমূহ কাটি আনিও আপোনাৰ লক্ষী দেৱীৰ ওচৰত আগবঢ়োৱা হয়। আৰু লক্ষী দেৱীৰ অসমৰ বৈজ্ঞানিক পদ্ধতিৰে আপুনি চিৰা, নাৰিকল আদি দিয়া উপকৰণ হিচাপে দিয়া দেখা যায়। চিৰাটো কিয় দিয়ে জানেনে? চিৰা সাধাৰণতে লক্ষী দেৱী পূজা কৰোঁতে গৃহিণীসকলে সচৰাচৰ দিনৰ ভাগত লঘোণে থকা দেখা যায়। লঘোণে থাকিলে ৰাতিৰ উপকৰণ হিচাপে চিৰাটোত কাৰ্বহাইড্ৰেট আৰু প্ৰচুৰ পৰিমাণে ভিটামিন থাকে, যাৰ ফলত গেছৰো পৰিৱৰ্তন নহয় আৰু গেছ নহয়। সেয়েহে এই লঘু আহাৰ হিচাপে পূজাৰ প্ৰসাদ হিচাপে পিছত গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। সেইদিনা আকৌ পূৰ্ণিমা হয়। পূৰ্ণিমাৰ আজিকালি নতুনকৈ এটা শব্দ আপোনালোকে সঘনাই শুনিব পাইছে চাগে, মেনিফেষ্টিং। কিন্তু মেনিফেষ্টিংটো এতিয়াৰ নহয়, এইটো তাহানিৰ যুগত অসমীয়া সমাজতো আছিল, যাক আমি সংকল্প বুলি কওঁ। এই মেনিফেষ্টিং বা সংকল্পসমূহ আপুনি যদি কৰিবলৈ লয়, তাৰ উদ্দেশ্যে আপোনাৰ এটা নিৰ্দিষ্ট এইম থাকিব লাগিব। কি বস্তুৰ ওপৰত আপুনি মেনিফেষ্টিং বা এইমটো কৰিবলৈ লৈছে। পূৰ্ণিমাৰ পৰা আৰম্ভ কৰি আপোনাৰ কামটো নোহোৱালৈকে অহৰহ চেষ্টা কৰি থাকিব লাগিব, তেতিয়াহে আপুনি ফল পাব বুলি আশা কৰে। সেইটোকে আপোনালোকে মানুহে সকলোৱে ভগৱানৰ ওপৰত দিয়া বুলি বিশ্বাস ৰাখি মানুহে আগবাঢ়ি গৈ থাকে, বিশেষকৈ ভাৰতীয় সমাজত বা হিন্দু ধৰ্মৰ পৰম্পৰাগত পদ্ধতিত। এই মেনিফেষ্টিং কৰোঁতে আপোনাৰ মনৰ একাগ্ৰতাটো দৃঢ় কৰি ল'ব লাগিব, নহ'লে আপোনাৰ মেনিফেষ্টিংটো ফলপ্ৰসূ নহয়। সেয়ে বহুতে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি মেনিফেষ্টিংসমূহ আৰম্ভ কৰে। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ প্ৰফাইলটো ফ'ল' কৰিব।